Hey guys, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু এয়া দেখিছে আমি ওলাই মেলি ৰেডি হৈ গৈ এতিয়া আমি গৈ আছোঁ চিৰিয়াখানা চাবলৈ এয়া গোটেইকেইটা ওলাইছোঁ আৰু এয়া দেখিছে আমি জু ৰোডতে আছোঁ আৰু জু ৰোডত চিৰিয়াখানা ভণ্টিৰ ৰুমৰ পৰা বেছি দূৰ নহয় 1 মিনিটো নালাগে খোজকাঢ়ি যাওঁতে তো পাই গ'লোঁ ওচৰতে আমাৰ এয়া আমি চিৰিয়াখানাৰ সন্মুখত পাই গ'লোহি আৰু এয়া ভিতৰলৈ সোমাইছোঁ আমি গেটেদি বহুত ধুনীয়া এটা পৰিৱেশ ভাল লাগিছিলে সন্মুখৰ দোকানবিলাক চাই খুব বেছি ভাল লাগে আৰু এনেকৈ সোমাই গৈ আছোঁ মানে আমি গৈছিলোঁ গুৱাহাটীলৈ যোৱা জুলাই 7 তাৰিখে আৰু এই তাৰিখটো আছিলে চিৰিয়াখানা চোৱা তাৰিখটো আছিলে 8 তাৰিখ আৰু যিহেতু জুলাই মাহত বেটা আৰু বেটি দুয়োটাৰে গৰম বন্ধ আছিলে তাৰ কাৰণে অকণমান ভাবিলোঁ ঘূৰাই আনো যিহেতু ভণ্টিও তাতে থাকে গুৱাহাটীতে আৰু অকণমান ইহঁতিও বিচাৰি আছিলে বহুত দিন লগ পোৱা নাছিলে মাহঁতৰ ওচৰলৈ গ'লোঁ তেজপুৰত থাকে মাহঁতে তো তাতে অকণমান প্ৰথমে গুৱাহাটীলৈ গৈ ফুৰাই ল'লোঁ অলপ আৰু এয়া দেখিছে টিকেট কাটি মেলি আমি সোমাই গৈ আছোঁ ভিতৰলৈ এয়া ডাঙৰকৈ এখন মেপ দেখিব এই মেপৰ জৰিয়তে গোটেই চিৰিয়াখানাৰ ভিতৰৰ ভাগ বিচাৰি উলিয়াবলৈ সুবিধা হয় যিহেতু আমি বাকী মানুহবিলাক যেনেকৈ গৈ আছে তেনেকৈ গৈ আছোঁ আৰু এয়া দেখিছে বান্দৰ এটা ওলমি খেলি আছে প্ৰথম সেয়াকৈ দেখিলোঁ বেটিয়ে খুব ফূৰ্তি কৰিছে কেনেকুৱা লাগিছে বেটি কেনেকুৱা লাগিছে আৰু ইয়াৰ পিছতে আমি ভিতৰলৈ সোমাই গৈ আছোঁ ইটো সিটো দেখুৱাই গৈ আছে বেটিয়ে খুব বেছি ফূৰ্তি পাইছে বেটাই বাৰু আগতে এবাৰ গৈছে চিৰিয়াখানালৈ আৰু কিন্তু বেটিয়ে এবাৰে প্ৰথম তাই খুব বেছি ফূৰ্তি কৰিছে মানে আৰু এই তেতিয়া কোলা বান্দৰ দেখিছেনে আৰু তাই ফূৰ্তিতে ক'ব নোৱাৰা হৈ গৈছে একদম কি যে কৰিছে ইমান দূৰ তাই এবাৰ ভাগৰ লাগে হ'লেও মানে বস্তুবিলাক দেখি ফূৰ্তিত ক'ব নোৱাৰা হৈ থাকে নাচি বাগি তেনেকেই ঘূৰি ফুৰিছে মানে গোটেই ভিতৰৰখিনি আৰু তো শেষলৈকে চাই থাককচোন কি দেখাব পাৰোঁ আপোনালোকক চাই থাকিব এইফালে দুটা জিৰাফ দেখিলোঁ বহুত বেছি বিশেষ একো নাই বাৰু এইফালে হৰিণ এখিনি দেখিলোঁ কিন্তু খাবলৈ ববলৈ বেছি নিদিয়ে নে কিয়ে নে মানে কিবাহে দেখিলোঁ আৰু এইফালে এটা জেব্ৰা এতিয়া আমি কি চাম কোৱা বেটি আৰু কি চাবা আৰু বান্দৰ এইফালে চোৱা বান্দৰ মানে ওপৰলৈ যিটো আৰু চৰাই থকা ঠাইৰ পৰা আহি পিনে এতিয়া এটা জন্তু দেখিলোঁ এইটো হৈছে কিবা জহামাল নে কি বোলে ইমান ধুনীয়াকৈ খান্দি থাকে মাটিবিলাক আৰু তাই চাই দেখিছেনে বাৰু তাই কিন্তু এই বাঘ এটা জোকাৰি আছিলে আৰু সেয়া দেখিছে ফূৰ্তিত ক'ব পৰা নাই দেউতাকে কথা পাতি আছিলে তাই শান্তিত কথা পাতিব নিদিয়ে ভিতৰত
সেইটো মই দেখিয়ে পোৱা নাই গেটবিলাক মানুহে ওপৰৰ পৰা উঠাই দিয়ে ন চলি আছে এই কলি আছে ওপৰৰ পৰা উঠাই দিয়ে উঠাই পিনে খাব দিব আৰু এটা কথা ক'বলৈ থাকেই গ'ল এই যে চেক চেক পিন্ধি আছে ল'ৰাজন সেয়া মোৰ ভাইটি হয় ভাইটিও থাকে গুৱাহাটীতে ভণ্টিও থাকে তো তাতো সেও মানে হ'ল এবছৰমান থকা কিন্তু চিৰিয়াখানা চোৱা নাছিলে বুলি কৈছে লগতে গোটেইকেইটা মিলি আমি চিৰিয়াখানা চাই দিলোঁ আৰু এনেকৈ লগ হৈ কিন্তু বেটি যি নতুনকৈ দেখিছেনে এবাৰ উঠিছে কোচত এবাৰ নামিছে এবাৰ দৌৰিছে তেনেকুৱাই কৰি গৈছে আৰু মানে নক'ব আৰু সৰু ছোৱালী যিহেতু তাই ভাগৰো লাগে মানে ফূৰ্তিত ক'ব নোৱাৰাও হৈ থাকে তেনেকৈ আৰু এনেকৈ আমি চাই মেলি আছোঁ আৰু চিৰিয়াখানা বস্তুবিলাক ইমানেই যে দূৰত আছে মানে কি চাই যিমান ভাল লাগে কিন্তু খোজকাঢ়ি সিমানেই বেছি ভাগৰ লাগে বহুত দূৰত যিহেতু যেনি তেনি অকোৱা পকোৱা ৰাস্তা পাহাৰীয়া ৰাস্তা তেনেকুৱা কাৰণে অকণমান ভাগৰ লাগে আৰু এয়া দেখিছেনে ভালুক এটা দেখিলোঁ এটা নহয় কেইবাটাও আছিলে বাৰু কিন্তু ভালকৈ এনেকৈ এটাই দেখিলোঁ তাৰপিছত আকৌ এয়া দেখিছে কিন্তু পৰিৱেশটো বহুত ধুনীয়া আছিলে যদিও গৰম উঠিছিলে ভাল লাগিছিলে কিবা এটা গছৰ তলে অকণমান চাহ কিন্তু এয়া দেখিছেনে মোৰ ঘামি টুপি অৱস্থা বেয়া আৰু এইফালে আমি আহিলোঁ চাবলৈ বাঘ দেখিছেনে চাবচোন বেটিয়ে কেনেকুৱা জোকাৰিছে মানে নাপায় বাঘটো মানে উঠি যাব লগা হ'ল আৰু চাওকচোন তাৰপিছতে আমি বাঘটো চাই পিনে তললৈ নামি গৈছোঁ ইয়াৰ পিছতে আকৌ আমি দেখিলোঁ আৰু এটা ভালুক তাৰপিছতে এয়া দেখিছেনে এইফালে এটা জলহস্তী যোৱাবাৰ বেটাক লৈ যাওঁতে কিন্তু জলহস্তীটো নাছিলে তেতিয়া দেখা পোৱা নাছিলোঁ এইবাৰ প্ৰথম দেখিছোঁ নাজানো কিমান দিন হ'লেও আনি থোৱা কিন্তু বৰ লেতেৰা গোন্ধাই ওচৰত থাকিলে কিন্তু চাই বেছি ভাল লাগিছিলে বাৰু তেনেকৈ জলহস্তী তেনেকুৱা ওচৰতে দেখি পোৱা নাছিলোঁ যিহেতু এবাৰেই প্ৰথম দেখিছোঁ আৰু এইবাৰ মমায়েকৰ কোচত কেনেকুৱা কথা লেকচাৰ পিটি গৈছে আয়ো ক'বই নালাগে একেবাৰে ইফালে যোৱা সিফালে যোৱা তাইৰ ডাইৰেকশ্যনতহে যাব লাগে মানে চাওকচোন এবাৰ আমি চাবলৈ গৈ আছোঁ এইফালে আৰু এটা জলহস্তী দেখিছিলোঁ বাৰু এইফালে এটা হৰিণ ইমান ধুনীয়াকৈ চৰি আছে চাওকচোন এনেকৈ মুকলিকৈ হৰিণখিনি সৰু হৰিণ পোৱালিখিনি চৰি থাকে ভাল লাগে চাবলৈ তাহাঁতৰ স্বাস্থ্যটোও ভাল বাৰু হৰিণখিনি কিন্তু ডাঙৰ হৰিণখিনি যিহেতু অকণমান বন্ধ কৰি থৈছে তাহাঁতি বেছি লিমিটতহে খাব পাৰে সেইটো কাৰণে চাগে অকণমান চেহেৰাকেইটা বেয়া দেখিলোঁ কিন্তু এই যিখিনি মানে খোলাকৈ আছে হৰিণখিনি সেইখিনি বহুত ধুনীয়া আছিলে ভাল লাগিছিলে চাই আৰু ওপৰলৈ উঠা নমা কৰি ভাগৰ লাগিলে অকণমান বহি ল'লে আৰু আকৌ গৈছোঁ আমি নামি তললৈ এইবাৰ ভণ্টিয়ে ভিডিঅ' কৰিছে মোৰ মানে অকণমান ভাগৰে লাগিলেগৈ আৰু দেখিছেনে আৰু এতিয়া আমি চাবলৈ গৈছোঁ সাপ
মোৰ কেমেৰা কোৱালিটি ইমান বেছি ভাল নহয় যিহেতু, সেইটো কাৰণে, আৰু গ্লাছখিনি অকণমান লেতেৰা আছিলে, তাৰ কাৰণে ভিডিঅ'বিলাক অকণমান বেয়া আহিলে হাতকেইটা দেখুৱাওঁতে। আৰু ইয়াত দেখিছেনে কেনেকুৱা কুন্দা এটাৰ ভিতৰত সোমাই আছে, তাতো চাওকচোন। আমি সাপ চাই আকৌ তললৈ নামি গ'লোঁ। এবাৰ ইহঁতৰ আকৌ ভাগৰ লাগিলে, একদম বহি লৈছে ভণ্টি, আৰু ছোৱালী দেখিছেনে, তাই মামাকক ফটো তুলি দিবলৈ কৈছে, আৰু তাই শিলখিনিৰ ওপৰত উঠিছে। এনেকুৱাকৈ ভিডিঅ' বনাই দিব লাগে বোলে, এইবিলাক ফটো উঠাব লাগে, আৰু ক'বই নালাগে একেবাৰে। সিহঁতি পোজ দি ফটো তুলিছে, আৰু মই অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ সিহঁতক। আমাৰ তাইক দেখিছেনে বাৰু কেনেকুৱা ষ্টাইল, চাবলৈ বাকী নাই একেবাৰে। আৰু এইফালে এইখিনি চৰাই দেখিলোঁ, আৰু ইয়াৰ ঘঁৰিয়াল দেখিছেনে বাৰু কেনেকুৱাকৈ ওপৰতে উঠি আছে। লাগিছে বঢ়িয়া, গৰম উঠিছে, খালি বতাহ জগা নামাৰিছে, খোজকাঢ়ি ভাগৰ লাগিছে, ভাল লাগিছে। এয়া আমি তিনিটা পিছে খোজকাঢ়ি, আৰু এইয়া মামাহঁতৰ লগত বেটা আৰু বেটি, ভাইটিৰ লগত লগৰ এটা আহিছিলে, সিহঁতি গোটেইকেইটা খোজকাঢ়ি গৈ আছে। আৰু আমাৰ তাইক দেখিছেনে, মানে ভালদৰে খোজো কাঢ়ি নাযায়, আকৌ ইমানেই পিটপিটাই থাকে, কিবা কিবি কৰি থাকে। আৰু এয়া এই কাছখিনি আৰু মাছ ঘঁৰিয়াল চাই খুব বেছি ধুনীয়া লাগিলে। এইখিনিয়ে বেছি সৰু সৰু, কিন্তু বহুত বেছি ভাল লাগিলে এইখিনি চাই। কাছখিনি আছে, কিবা খাবলৈ দিব তেনেকুৱাকৈ আহিছে মানে ওচৰলৈ, বহুত বেছি ভাল লাগিছিলে চাই এইখিনি। কেনেকুৱা লাগিছে, কি দেখিছা কোৱাচোন, আৰু কি দেখিছা, সেইটো কি হয় কোৱাচোন, সেইটো ডাঙৰনো কি হয় কোৱাচোন। এয়া দেখিছে, গোটেই যিমানখিনি পানী আছে ইমানেই সৰু সৰু মাছ, ইমান বেছি ভাল লাগিলে। আৰু সেই যে ঘঁৰিয়ালটো দেখিলে, ঘঁৰিয়ালটো মানে একেঠিৰে ৰৈয়ে আছে আৰু লৰচৰে নকৰে। আৰু এইজনী কাছজনী ওপৰৰ কুন্দা এটাত উঠি আছে, কেনেকৈ চাই আছে যেন বস্তু কিবা খাবলৈ দিব, তেনেকুৱা ভোকত যেন আছে, তেনেকুৱা নিচিনা লাগিছে। আৰু বেটিয়ে এইবিলাক চাই খুব বেছি ফূৰ্তি কৰিছে। আৰু মাছবিলাক বাৰু কেমেৰা ধৰিব পাৰিছেনে নাই পৰা নাজানো, কিন্তু বহুত মাছ আছিলে, মানে টিপটিপাই আছে। এয়া অকণমান দেখিছে, আৰু কাছও বহুত আছিলে। এইখিনি মানে ওচৰৰ পৰা চাব পাৰি যে, সেইটো কাৰণে বেছি ভাল লাগিলে। আৰু ইয়াৰ পিছতে আমি গৈছোঁ এইফালে, বান্দৰ কেইটামান নাচি থাকে যে, অকণমান চাৰ্কাছ টাইপ দেখুৱাই থাকে, তালৈকে গৈছোঁ। কিন্তু বেটীৰ ইমান মন নাই তাত, ইমান এইবিলাক চাই ভাগৰিলেও তাই মানে খেলিবলৈ লাগে এতিয়া। আৰু এইবিলাক দেখিছেনে গাড়ীবিলাক, এইবিলাকত উঠি মানে বস্তুবিলাক দেখুৱাবলৈ নিয়ে বাৰু, কিন্তু কি হয় এইবিলাকত উঠি গ'লে মানে আৰাম হয়, কিন্তু বস্তুবিলাক ইমান ভালকৈ চাব পৰা নাযায়, ৰৈ মেলি অকল মাত্ৰ ঘূৰাইহে লৈ ফুৰে। আৰু এইফালে ষ্ট'ৰ এখন আছিলে, তাতে জুচ কিবা কিবি পাম নেকি বুলি চাইছিলোঁ, নেমুৰ ৰস বিশেষকৈ বিচাৰিছিলোঁ, কিন্তু নেমুৰ ৰস নাপালোঁ, সেইকাৰণে একো নাখালোঁ। আৰু এইয়া দেখিছে বান্দৰকেইটাই চাৰ্কাছ দেখাব বুলি ৰৈ থাকোঁতে অকণমান সময় ৰৈ আছোঁ, নাই কিন্তু একো লৰচৰ নকৰিলে, সিহঁতে উঠিয়ে থাকিলে। চাই আছোঁ আৰু, কিন্তু বেটীৰ আমনি লাগিছে, তাই খেলিব লাগে, বাৰে প্ৰতি মমায়েকক কৈয়ে আছিলে মানে বান্দৰকেইটা চাৰ্কাছ দেখুৱাব চাম তেনেকুৱা কৈ আছিলে, কিন্তু নাই। এইয়া বাৰু এটা উঠিছে, সি অকণমান খেলি দেখুৱালে, বহুত বেছি নহয় বাৰু, এনেই অকণমান লৰচৰ কৰিছে, কিন্তু নাই ইমান বেছি ভালকৈ চাবলৈ হেৰি নকৰিলে। আৰু এয়া দেখিছে খেলা ঠাই পাই গ'ল, মানে একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ থাকে খেলিবলৈ পালে। আৰু এয়া দেখিছে টিপি একদম দৌৰি একেবাৰে সোমালেগৈ। আৰু তাত যে সোমোৱাৰ পিছত নাই তাইক ধৰিব পাৰি, নাই তাইক বিচাৰি পাবলৈ অকণমান দিগদাৰেই হৈ গৈছিলে, মানে
ইমানেই যেনি তেনি দৌৰিছে, ইমানেই খেলিব বিচাৰিছে, অ'ত উঠিছে ত'ত উঠিছে, একদম পাত মানে বৰষুণো দিলে, বহুত বেছি দেৰি খেলিবলৈ নাপালে বাৰু। আৰু এয়া দেখিছেনে, উঠিলেই তাই ফাৰ্ষ্টতে উঠি মেলি একদম বেটা এয়া পিছত উঠিছে, এইফালে তাই ৰৈ আছেগৈ, এইফালে উঠিবলৈ চুঁচৰিবলৈ লাগে। এয়া দেখিছেনে বাৰু। অকণমান ভুল হ'ল আমাৰ যে তাইক হাফ পেণ্ট পিন্ধাই নিদিছিলোঁ, আৰু ঘামি আছিলে যিহেতু, তাৰ কাৰণে অকণমান এই হেৰিখনত চুঁচৰাখনত লাগি ধৰিছিলে। তাই ইমান মানে হাঁহিছে নহয়, মানে ভালকৈ যে চুঁচৰি যাব পৰা নাই, ফ্ৰকটো বহি ল'বলৈ পাহৰিলে, দাং খাই থাকিলে, তাৰ কাৰণে টপিলাকেইটা লাগি ধৰিছে। আৰু এইফালে এখন ঘোঁৰা আছে, ইয়াত উঠি পিনে ঘূৰিব পাৰে। আৰু ইয়াত দেখিছেনে একদম উঠি লৈছে আৰু ফূৰ্তিত ক'ব নোৱাৰা হৈছে। তাইক মানে গোটেইকেইটাই ধৰিব লগা হৈছে, গোটেইকেইটা চাব লগা হৈছে, মানে ইমানেই ক'ব নোৱাৰা হৈছে, যেনি তেনি দৌৰিছে মানে চাওকচোন। উপায় নাপায় লাষ্টত মমায়েকে বেগটো লৈ ল'ব লগা হ'ল আৰু ল'ৰা বাপেকৰ দৰে। মোৰ ভাগিনীয়েকৰ ডিমাণ্ড একেবাৰে যি মন যায় তাকেই কৰিছে, যেনি মন যায় তেনি ঘূৰাইছে। এইফালে বেটাও উঠি ল'লে আৰু খুব ফূৰ্তি, একদম ক'বই পৰা নাই। আৰু এয়া হৈ গ'ল। এইবাৰ আকৌ এইটোত উঠে বোলে ডাঙৰ ছোৱালীৰ নিচিনাকৈ, নাই উঠি নালাগে বুলি ক'লোঁ যে এইবাৰ আকৌ দৌৰি আহিছে ইয়ালৈ। আৰু এইবাৰ দেখিছেনে, সেইফালে খটখটি দিন উঠি পিনে এফালে একেবাৰে জাল থকা ফালে, শিকলি থকা ফালে উঠিব বিচাৰিছে। ইমানেই মানে ছোৱালীজনী তাই কেনেকুৱা, ইফালে উঠিলেও হ'লহেঁতেন, কিন্তু নাই নেমানে, তাই এইফালেই উঠিব মানে ডাঙৰ ছোৱালীৰ নিচিনাকৈ, ইমানেই চেষ্টা কৰিছে উঠিবলৈ। দেখিছেনে বাৰু, নোৱাৰিছে, আৰু যেনে তেনে পাৰিছে আৰু এইবাৰ ভালকৈ লাগি নধৰিলে বাৰু বেছিকৈ, অকণমান আহিব পাৰিলে, বাগৰি দিলে যিহেতু। এইফালে আকৌ জোলনা খেলিবলৈ আহিলে, দেখিছেনে, ক'বই নালাগে, মমায়েকে জোলাই দিব লাগে, তাই উঠিব লাগে। আৰু এয়া দুইটা ককায়েক ভনীয়েক মানে একদম পূৰা জোলাবলৈ লাগি গৈছে, মাহীয়েক মমায়েকে দুইটাকে খেলিছে আৰু ফূৰ্তি ক'ব নোৱাৰা হৈ আছে একেবাৰে। আৰু এতিয়া আমি চাওঁতে একেবাৰে ওলাই আহিবলৈ হ'ল, মানে সময় হৈ গ'ল, বহুত সময় ঘূৰিলোঁ। আৰু এয়া ভণ্টিয়ে কৈ হাঁহি আছে যে ভাগিনীয়েকৰ লগত বোলে ফুৰিবলৈ গ'লে এনেকুৱা হয়, পানী বটল ল'ব লাগে, বেগ ল'ব লাগে, সেইবোৰ মানে মাহীয়েক মমায়েকৰ কাম বোলে। দেখি ভিডিঅ' অকণমান কৰি থ'লোঁ, হাঁহি উঠিছে। আৰু ইয়াৰ শেষত আকৌ ওলাই আহি যিটো গেটত মানে এয়া হাতী আছে, সিহঁতক উঠিব লাগে, ফটো তুলিব লাগে। মমায়েকক কৈছে যে ফটো তুলি দিয়া বোলে, মই ইয়াত হেৰি কৰিম, উঠিম বোলে। এইবিলাক চাওকচোন। আৰু এয়া দুইটিয়ে একেবাৰে ফটো তোলাত ব্যস্ত। বেটিয়ে মানে একদম কি যে কৰিব, মানে এইটো পিটিকিছে সেইটো পিটিকিছে, ষ্টাইল দিছে, চাওঁতে শেষেই হৈছে। মানে কোনফালে চাম, কেনেকৈ উঠিম ফটো, এইবিলাক কৰি থাকোঁতে তাই মানে ক'ব নোৱাৰা হৈ আছে গোটেইজনী, একেবাৰে উঠিবলৈ বিচাৰিছে একদম, মানে কি যে কৰিছে মানে ভাবিব নোৱাৰি। লাষ্টত উঠাইহে, মানে উঠিবই লাগে, তাইক ইমানেই অন্যায় কৰিছে। আৰু এটা সৰু ল'ৰা দেখিলে মানে উঠাই দিয়া, তাৰ কাৰণে তাইও উঠিব লাগে, দেখিছেনে। এয়া আৰু সিহঁতৰ লগতে ভণ্টিও দুকপীমান ফটো তুলিলে, আৰু তাই হাঁহিছে, ফটো তুলিছে বুলি ভিডিঅ' কৰিছে, হাঁহি মাৰিছে তই যিটো হাঁহি মাৰিছ দাঁত চাত উলিয়াই। কলাক্ষেত্ৰলৈ ভিডিঅ'টো বেলেগ বহুত বেছি কৰা নাই, ডাঙৰকৈ বৰষুণ দিলে। আৰু এয়া ওলাই আহিলোঁ, তো আজিলৈ আহোঁ, বাই বাই।